এয়া দেখিছেনে বন্ধুসকল, এয়া আজি মানে জেং বিহু ৰিহাৰ্চেল এটা আছিলে। আমি গাঁৱৰ বোৱাৰী কেইজনী মানে এটা জেং বিহু নতুনকৈ নতুন নহয় মানে পুৰণিয়ে, এবাৰ সৈতে 2 বছৰ হৈছে আমি শিকি আছোঁ। তাৰে আজি শিকি গৈ পেলাই এতিয়া ঘৰলৈ উভতি আহি আছোঁ। এয়া দেখিছেনে, এয়া অলপ দেখুৱাইছোঁ আপোনালোকক। আৰু এইবিলাক দেখিছেনে, ৰাস্তাৰ পাৰে পাৰে গছ, আৰু সেইজনী আৰু এইকেইজনী গৈ আছে আগৰ ফালে, মই পিছে পিছে গৈ আছোঁ কেমেৰা কৰি। আজি ভাবিলোঁ অকণমান সৰুকৈ এটা ভিডিঅ' বনাই দিওঁ। আৰু ছাগলীও গৈ আছে আমাৰ লগে লগে। এয়া পথাৰৰ ছাইডটো অকণমান দেখুৱাইছোঁ।